আজি আমাৰ চেৰপাংগুৰি প্ৰাইমাৰী ইউপিপি দলৰ লগতে আমাৰ চেৰপাংগুৰি এমই স্কুলৰ লগতে সংগতি ৰাখি একেলগে ইয়াত শিক্ষিক সজাগতা এখন সভা অনুষ্ঠিত কৰিছে দুদিনীয়া কাৰ্যসূচীৰে। দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন মুকলি সভা। এই সভাত আমি এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু আমাৰ শিক্ষাৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ আমি শিক্ষাৰ লগত জড়িত কিছুমান বিষয় আলোচনা কৰিছোঁ। তো মই ভাবোঁ যি উদ্দেশ্যক লৈ এই প্ৰগ্ৰামটো কৰা হৈছিলে এইটো ছাকচেছফুল হৈছে বুলি আমি ক'ব লাগিব, কিয়নো এই অঞ্চলৰ পৰা আমি জনা বহুতো ইয়াৰ ডক্টৰ ইঞ্জিনিয়াৰ পাবলৈ সক্ষম হৈছে। জাগাটো যদিও বা নিপীড়িত নিৰ্যাতিত বা দৰিদ্ৰ অঞ্চল হ'ব পাৰে, কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ইমান পিছপৰা নাই। কিন্তু মাজভাগত আমাৰ বিভিন্ন সমস্যাৰাজিৰ ফলত আমাৰ এই অঞ্চলৰ শিক্ষাৰ পৰিৱেশটো অলপ দুৰ্বলতা হৈ পৰিছিলে, কিন্তু এতিয়া আকৌ ভাল এটা পৰিৱেশত আহি গ'ল। তাৰ কাৰণে আমি ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি আজিৰ তাৰিখত ক'বলৈ গ'লে আমি চবে যত্ন লৈ পাই ওপৰ পালেদি আহিব লাগে। কাৰণ চৰকাৰে আজিৰ তাৰিখত গুণগতৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি দেখিবলৈ পাইছোঁ বিভিন্ন বিভাগত আজি চাকৰি বাকৰি ওলাইছে, তাতে মানে মেৰিটক লৈয়ে ইয়াত মানে চাকৰি প্ৰদান কৰা হৈছে। আমি আগত দেখিছিলোঁ মানে টকা পইচা নহ'লে চাকৰি নাপায়, কিন্তু আমি দেখিবলৈ পাইছোঁ আজি মেৰিটৰিয়াছ কেণ্ডিডেটবিলাকে 1 টকা পইচা নিদিয়াকৈ যদি ইণ্টাৰভিউত পাছ হৈ যায় তেখেতসকলে চাকৰি পাবলৈ সক্ষম হয়। গতিকে এই দিশত লক্ষ্য ৰাখি আমি আজি ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটাই কথা আমি কৈছোঁ যে প্ৰত্যেকে শিক্ষা দীক্ষাৰ প্ৰতি আগ্ৰহী হওক আৰু ভাল এটা শিক্ষা যাতে আমি গ্ৰহণ কৰিব পাৰোঁ। অকল ইয়াত কোৱান্টিটি হ'লে নহ'ব, কোৱালিটি আমাক লাগিব, আৰু এইটোৰ লগত কাপ খুৱাই আমি নিশ্চয় শিক্ষাটো গ্ৰহণ কৰিব লাগিব। গতিকে আমাৰ অসম চৰকাৰে, আপোনালোকে আজি জানে যে অসম চৰকাৰে আমাৰ শিক্ষা ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইবাৰ শিক্ষা বিভাগতে 10,000 কোটি টকা ইয়াত দিছে, আৰু এইটো অকল স্কুল নিৰ্মাণৰ কাৰণে, স্কুল মেৰামতিৰ কাৰণে দিয়া হৈছে। গতিকে মই ভাবোঁ নিশ্চয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণেশ পেগু ডাঙৰীয়াই আমাক যেনেকুৱা ধৰণৰ নিৰ্দেশ দিছে আমি তেনেকুৱাকৈ চালি জাৰি চাই আছোঁ কেনেকৈ আমাৰ শিক্ষা জগতক আমি এটা ভাল পৰিৱেশ ল'ব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমাৰ বেটেৰী চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও আমাৰ অঞ্চলত থকা শিক্ষা দীক্ষাক কেনেকুৱাকৈ আমি ভাল এটা পৰিৱেশ দিব পাৰোঁ, বা আমাৰ যিবোৰ স্কুল ঘৰবোৰ আছে কেনেকুৱা ধৰণৰ আমি আন্তঃগাঁথনিবিলাকক আমি ভালদৰে নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে চোৱা চিতা কৰি আছে। আৰু আপোনালোকে নিশ্চয়কৈ জানে যে BTR একৰ্ডত এটা আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল এটা দোপা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এইটো হ'ল 6.3। 6.3ত আমি ইয়াত BTR একৰ্ডকাৰীসকলে এইটো গ্ৰহণ কৰি লৈছিল যে আমাৰ BTR অঞ্চলত যিমানবোৰ স্কুল LPৰ পৰা আৰম্ভ কৰি আমাৰ ডিগ্ৰী কলেজবোৰলৈকে যিবোৰ পঢ়াশালী বা স্কুল বা কলেজবিলাকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই এইবিলাকক একবাৰতে গতিটো মানে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। গতিকে 6.3 দফাটো যদি কাৰ্যকৰী হয় আমাৰ সকলোৰে এটা মংগল হ'ব। গতিকে মই ভাবোঁ এই গোটেইখিনি লৈ আমি কাম কৰিবলৈ ওলাইছোঁ, আৰু আজিৰ তাৰিখত যিটো আমি এই প্ৰগ্ৰামটো ইয়াত লোৱা হ'ল, গতিকে মই ভাবোঁ এই প্ৰগ্ৰামৰ যোগেদি আকৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আমাৰ গাৰ্জেনসকলৰ মাজত আকৌ ধাউতিটো বাঢ়ি যাব। গতিকে ভৱিষ্যতত শুভকামনা কৰিছোঁ। এই অঞ্চলৰ পৰা আমাৰ গোসাইগাঁও, এই অঞ্চলৰ পৰা আমাৰ এই সমষ্টিত বা গোটেই BTRত গোটেই অসমত তেনেকুৱাকৈ সুদক্ষ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে উঠি আহক আৰু নিজৰ ভৰিত যাতে নিজে থিয় হ'ব পাৰে তেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰক।